ষ্টাৰ্টিঙতে আপোনালোকে যেটো ভিডিও দেখিলে একচুয়ালি হে ভিডিওটো হয় কি আৰু হেতু মই কোড শুট কৰিছিলো এক্সেটা বহুত কোৱেশ্চন সকলো মেসেজ কৰিছে বস্তুটো কি হয় মই আজি কম সকলোকে Insta 360 1 or 2 in edition এটো একচুয়ালি কব গলে 360 ডিগ্ৰী ক্যামেৰা হয় আনবক্সিং বুলি বলে একো নাই অলৰেডি এক আনবক্সিং আছে বস্তুটো এই ধৰণৰ ওলাই এটো হৈছে হে ক্যামেৰাটো হা তো এটো এই ধৰণে আহে আৰু ইয়াত যেটো বস্তু আহে হেতু মই আপোনালোকক দেখাই দিছো হেতু হৈছে এটোৱে হৈছে মেইন ইয়াৰ মালটো মানে কব গলে 360 ডিগ্ৰী জিৰা ফুটেজ আপোনালোকক দেখুৱালো তো এই ক্যামেৰাটো থ্ৰুদি মই শুট কৰিছিলো ডুৱেল লেন্স হয় ফুল মানে 360 ডিগ্ৰী কভাৰ কৰে আৰু এটো তাৰ লগত এটা মানে সেফটি হিচাপে আহে কেপ হয় যাতে লেন্সখনত দাগ না লাগে তো মই ফাৰ্স্টে ইয়াক লগাই থৈ দিও এটো হৈছে ব্যাটাৰী এনেকে এক্সট্ৰাকে কিনিব পাৰি আৰু মেইন বস্তুটো হ'ল এটো মডিউল ক্যামেৰা হয় তো এখানে ইয়াক এনেকে খুলি দিব পাৰি আৰু ইয়াৰ যেটো এটো হৈছে মেইন ইয়াৰ মানে ব্ৰেইনটো এখন এৰি গল একনে তো ব্ৰেইনটো হৈছে এটো ই সকলোখিনি কাম কৰে এফালে আছে মেমৰি কাৰ্ড স্লট মই মেমৰি কাৰ্ড অলৰেডি ভৰাই থৈছো মেমৰি কাৰ্ডখন দেখাই দিছো মেমৰি কাৰ্ড যদি ইয়াত লগাই ন অকমান ভাল মেমৰি লগাব লাগে এখন V30 SanDisk A2 ক্লাছৰ হয় মই লগতে অৰ্ডাৰ দিছিলো আৰু এখন সাইড কৰি থওঁ এখন লৈছিলে 1000 আৰু হৈছে A2 চাৰ্জিং পোৰ্ট C টাইপ খাই ফাষ্ট চাৰ্জিং এই ব্ৰেইনটো সাইড কৰি দিছো আৰু A2 হৈছে ইয়াৰ মই ফুটেজ লোৱা নাই এতিয়ালৈকে তো মই নেক্সট ভিডিওত ইউজ কৰিম বুলি হৈছে এটো 4K মানে মোড হয় 4K মোড হয় আৰু এটো 360 মোড এই বাকসটো খুলি চাও এই বাকসটোত আপোনাৰ এই ধৰণৰ কভাৰ আহিব যেটো আপুনি বাইকত মাউন্ট কৰিব পাৰিব আৰু ইয়াৰ মেইন যেতিয়া 360 ডিগ্ৰী ফুটেজ গিটা লবলে হয় এডাল ষ্টিকৰ প্ৰয়োজন আৰু মই বুলেট বুলি কয় মই বুলেটডাল ইউজ কৰা নাই মই বেলেগ এডাল কৰি আছো এডাল মই আপোনাৰ হেকত দেখুৱাই দিম তো ইয়াত লাগি যাব আৰু এটো লক কৰি দিয়ে তেতিয়া 360 ফুটেজ পায় আৰু বাট আহিব এইখন আহে লেন্সখন সফা কৰিবলৈ এইখন এনেকুৱা ষ্টিকাৰ পাব আৰু এটা ষ্টিকাৰ অলৰেডি মই মোবাইলটোত লগাই দিলো মেইন কথাটো হ'ল ইয়াৰ প্ৰাইসটো অনলাইনত আপোনাৰ 35000 থাকিব আৰু মই এটো কিনিলো ফ্লিপকাৰ্টৰ পৰা আৰু ফ্লিপকাৰ্টৰ পৰা কিনোতে মোৰ প্ৰাইস হৈ গল 38999 আৰু মেমৰি কন লগাই মেলি মোৰ 40000 মানে বাজেট হৈ গল এইখিনিতে তো ফাৰ্স্ট প্ল্যানিংটো আসলে মোৰ ড্ৰোন লোৱা যে মিভিক মিনি 2 যিখন হয় এখন লম বুলি হৈছিল কিন্তু কেনসেল কৰি এটো লোৱা বস্তু কি ইয়াৰ ফাইলবোৰ বহুত হেভি হয় এডিট কৰোতে অকমান মানে দিগদাৰ হয় ইমান একো প্ৰবলেম নাই আৰু ইয়াৰ এপ্লিকেশনটো হৈছে Insta 360 বুলি আছে প্লে ষ্টৰত গৈ সাৰ্চ কৰিব পাৰিব মই ইয়াত কিনাৰতে মই আপোনালোকক দেখুৱাই দিম গাইস লাষ্টত কৈছিলো যে এডাল ষ্টিকৰ কথা এডালে হৈছে ষ্টিকডাল একচুয়ালি এডাল আহিছিলে হে YE ক্যামেৰাৰ লগতে আৰু তো এই ধৰণে দীঘল হৈ যায় আৰু এই আগত ক্যামেৰাটো লাগি থাকে এনেকৈ যেতিয়া থোৱা হয় বস্তুটো তেতিয়া ইনভিজিবল হৈ যায় আৰু যদি Insta 360 জিডাল বুলেট বুলি কয় ষ্টিক হেডাল কিনিবলৈ হলে অকমান দাম ভৰিব লাগিব 3000 নে 4000 এৰাউণ্ড ইমান হ'ব তো এখানে এতিয়া মই নাই লোৱা পিছত চাও আৰু হেডাল যথেষ্ট দীঘলো হয় এডাল ইমান দীঘল নহয় হলেও এতিয়া এডালে কাম চলি আছে বাকি ইমানে আছিলে এন্ড গাইজ আপোনালোকে যেতিয়া 360 ভিডিওবোৰ ক্যাপচাৰ কৰি এডিট কৰিব বিচাৰিব তেন্তে সেই যেটো এপ্লিকেশন প্লে ষ্টৰৰ কথা কৈছিলো তাতে আপোনালোকে পাব তাত এডিট কৰিব পাৰিব আৰু যেসকলে পিসি ইউজ কৰিম বুলি ভাবিছে তাৰ কাৰণেও থাকে পিসি কাৰণে এটো Insta Studio বুলি থাকিব তো পিসি কাৰণে ইউজ কৰিব পাৰিব ইমান প্ৰবলেম নহয় আৰু এতিয়া অলমোস্ট এটা দুটা বাজিব হল টোপনি আহিছে তো ভিডিওটো এডিট কৰো মেলু মানে বহুত দেৰি হৈ যাব আৰু লগতে টোপনিও আহি গৈছে শুই থাকো
আৰু যিমান পাৰোঁ ভিডিঅ' জল্দি জল্দি দিবলৈ ট্ৰাই কৰিম শনিবাৰ দেওবাৰ ফুৰিম আৰু বাকী কেইদিন এডিট কৰিম এডিট কৰোঁতে সময় নলগাম আৰু আজি ভিডিঅ'টো খচং খচাং টাইপ হ'ল দেৰি হৈছে সেইকাৰণে মানে ভিডিঅ' দিয়াও নাছিলোঁ তো জল্দি জল্দি কৰিলোঁ কি হ'ল নাজানো লাইক এটা ঠকি দিব কমেণ্ট এটা মাৰি দিব আৰু লগতে ছাবস্ক্ৰাইবটো কৰি থৈ যাব তো আজিলৈ বাই বাই চি ইউ চুন কাইলৈ ৰাতিপুৱা লগ বাই বাই